বুলি মই জীয়াই থাকিলে তোৰ আৰুহে বেছি কষ্ট হ'ব। তাতকৈ মই দেউতাৰ ওচৰলৈ গুচি যোৱাই ভাল। তোক কষ্টৰ মাজত এৰি থৈ যোৱাৰ পাছতো তোৰ পৰা মই আশীৰ্বাদ বিচাৰিছো মা। অহা জনমত যেন দুখীয়া হৈ জন্ম নলওঁ, নহ'লে আকৌ মোক মানুহবোৰে জীয়াই থাকিবলৈ নিদিব। যাৰে যি মন যায় কথা কৈ জীৱনৰ আধা বাটৰ পৰাই আকৌ ঘূৰাই পঠাই দিব। বাৰে বাৰে আধা বাটৰ পৰা ঘূৰি যোৱাৰ ইচ্ছা মোৰ নাই। সেইকাৰণে তোৰ পৰা আশীৰ্বাদ বিচাৰিছো। তোলৈ মোৰ বহুত দুখ লাগিছে মা। তোক এৰি মোৰ অকণো যাবলৈ মন নাই। তথাপি মই যাব লাগিব। তই চাগে অধীৰতক বেয়া পাবি। তাৰ কাৰণে এই সকলোবোৰ হ'ল বুলি ভাবিবি। কিন্তু নহয় মা, অধীৰত সঁচাকৈ এটা ভাল ল'ৰা। তাক বেয়া পোৱাতকৈ বুজি পাবলৈ চেষ্টা কৰিবি, সেইটো সহায় হ'ব। অধীৰত, তুমিও চাগে বহুত দুখ পাবা ন? তোমাকো দুখ দিয়াৰ মোৰ ইচ্ছা নাছিল, কিন্তু উপায় নাই। ভালকৈ থাকিবা তুমি।